হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল নিখিল ব্লগ অন্য এটা ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। তো আজিৰ ভিডিঅ'টো চাই থাকিব ফাৰ্ষ্টৰ পৰা লাষ্টলৈ। তো গাইছ মানে মই আজি পথাৰৰ মাজত আছোঁ, মানে পথাৰত বহি আছোঁ। মানে কি হয় মানে আজি মই অলপ ধান কাটিবলৈ আহিছিলোঁ। কিন্তু ধান কটা ভিডিঅ'টো মই আপোনালোকক বেলেগ একদিন দেখাম, কিন্তু আজি অলপ ধান কাটিলোঁ। কিন্তু ধান কটাৰ ভিডিঅ'টো আহি আছে এতিয়া বৰ্তমান যি গতিকে এতিয়া ৰাসৰ বতৰ, গতিকে এতিয়া ৰাসৰ ভিডিঅ' আহিব। তো আপোনালোকে ৰাসৰ এটা ভিডিঅ' আজি আকৌ এটা চাব পাব। তো আজি কোনখন ৰাস চাব যাওঁ এতিয়ালৈকে ডিচাইড হোৱা নাই। এইটো সময় সন্ধিয়া হ'ব, ক'ত যোৱা হয়। তো আপোনালোকে ভিডিঅ'টো কেৱল চাই থাকিব ফাৰ্ষ্টৰ পৰা লাষ্টলৈ আনকাট কৰি। তো এটা ভাল ভিডিঅ' আহি আছে, মানে ৰাসৰ ভিডিঅ' আহিব। আৰু আপোনালোকে যদি মই যোৱা ৰাসৰ ভিডিঅ'টো যদি চোৱা নাই, তো ভিডিঅ'টো আপোনালোকে মোৰ দিয়া আছে। তো ভিডিঅ'টো যাই চাব। মই বইনাগুছি ৰাসৰ ভিডিঅ' এটা বনাইছিলোঁ, তো সেইটো ভিডিঅ' চাব। আৰু আহিবলগীয়া ৰাসৰ ভিডিঅ' মানে আপোনালোকে পাই থাকিব। তো ভিডিঅ'বিলাক চাব। আৰু যদি কোনোবা নতুনকৈ চাই আছে মোৰ ভিডিঅ'টো, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো মোৰ শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আপোনালোকৰ তাতে মোৰ আৰু ঘণ্টাটো বজাই দিব। তেতিয়া আপোনালোকৰ তাতে মোৰ ভিডিঅ'বিলাক সকলোতকৈ ফাৰ্ষ্টতে চাবৰ বাবে মোৰ ঘণ্টাটো তোমালোকে টিপি দিবা। তো গাইজ এতিয়া ৰাখিছোঁ, পিছত দেখুৱাম। এতিয়া মই বৰ্তমান খেতি পথাৰতে আছোঁ। খেতি পথাৰত আছোঁ যদিও মই আজি খেতি নেদেখাওঁ, মানে মই ধান কাটিব আহিছিলোঁ। তো গাইজ ধান কাটি আছোঁ, কিন্তু ধান কটাৰ ভিডিঅ' বেলেগ দিন আহিব, কিন্তু আজি ৰাসৰ ভিডিঅ' আহিব। তো মই একদিন শেষত আজি আমি আহিছিলোঁ নগাঁৱৰ ৰাস চাবলৈ। নগাঁৱৰ ৰাসত এতিয়া আমি এতিয়া ভিতৰত সোমোৱা নাই, বাহিৰতে আছোঁ। তো নগাঁৱৰ ৰাসৰ ভিডিঅ'টো দেখাম। ইয়াত আহিছে মই অন্তৰদা হৈছোঁ, আমি লৈ আহিছোঁ। এতিয়া ভিডিঅ'টো চাই থাকিব কিন্তু গাইজ। আজি আমি নগাঁৱৰ ৰাস দেখাম। তো ব'লক আমাৰ লগত ৰাস চাব। তো গাইজ এয়া চাগে গোবৰ্ধন পৰ্বত। হয়, এয়া গোবৰ্ধন পৰ্বতখন দেখুওৱা হৈছে ধুনীয়া কৰি। আজি মানে কি আপোনালোকক এটা বেলেগ বস্তু দেখাম। তো বেলেগ বস্তু মানে আপোনালোকে আগতে দেখাই পাইছে। মানে আজি এই আপোনাৰ এইটো কি কয় চুপাৰ মাম্বাৰ দেখাম। যে ধুনীয়া চুপাৰ মাম্বাৰ চলিছে আপোনালোকৰ। তো দেখাম ৰ'ব। চাওক গাইজ চাৰিটা পালে এই একদম ধুনীয়া। তো গাইজ মানে মই আজি নগাঁৱত ৰাস আহিছিলোঁ। আহিছে এতিয়া দাদাৰ লগত অলপ কথা পাতোঁ। তো দাদা কেনেকুৱা বেচা কিনা? ভালেই বেচা কিনা ভাল। আৰু আপোনাৰ তাতে কি বস্তু পায় মানে এইয়ে না? বাঁহৰ বস্তু পায় আৰু প্লাষ্টিকৰ গাড়ী চাড়ী আছে। হয়। আপুনি ক'ৰ পৰা আহিছে? ডিষ্ট্ৰিক্ট বৰপেটা, গাঁও ভৈৰাগুৰি, ওচৰতে ঘৰ আমাৰ। হয়। এটা আহিলোঁ। চাওক গাইজ কি ধুনীয়া বাঁহেৰে নিৰ্মিত এইগিলা। চাওকচোন গাইজ কি ধুনীয়া নিৰ্মিত, একদম কম মূল্যত পাই যাব। আহিব আপোনালোকে চাই লওক, ধুনীয়া চাওক। এইটো মোৰ বেছি ভাল লাগিছে। চাওক এইটো না আৰু ৰাউলীটো আছে পূজা যাব। এইবাৰ সোণালী জয়ন্তী পাতিছে, তো আপুনি যাব। গাইজ দোকান চাওক গাইজ কিমান দোকান আহিছে। চাওক পূজা মানুহ আহিছে, চাৰিওফালে মানুহে চাওক এই বাচনৰ জায়গা নিচেই কম, মাত্র
আৰু গাইছ চাওকচোন কিমান ইয়াত বেগ ধুনীয়া বেগৰ দোকান এই চাওক কিমান বেগ আছে চব বেগ আৰু ইয়াত পুতলা আছে চচপেন এটা 50 টকা তো গাইছ এয়া হৈছে নগাঁও ৰাসৰ মৃন্ময় মূৰ্তি তো আমি মূৰ্তিগিলা দেখাই আছোঁ এইটো দিছে নটৰাজ তাত থিয়েটাৰ ৰূপেক্ষ দিছে নটৰাজ সাই বাবা দিছে সাই বাবা নৰসিংহ আৰু গাইছ চাওক এয়া মা সৰস্বতী আছে মহাদেৱ আছে গণেশ বাবা আছে ৰাধা কৃষ্ণ আছে অৰ্ধনাৰীশ্বৰ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ আৰু ৰাধা কৃষ্ণ আৰু গাইছ চাওক এয়া হৈছে বকাসুৰ বকাসুৰক যি বধ কৰিছিল সেয়া দেখুওৱা হৈছে ইয়াত চাওক আৰু এয়া আৰু মা সৰস্বতী হনুমান ঘাট গাইছ কি ধুনীয়া লগা কৰিছে বৰমালা পিন্ধাবলৈ কৰি আছে গাইছ চাওক এয়া হৈছে অনন্ত শয্যা তো গাইছ এয়া হৈছে কৰ্ণ অৰ্জুন যুদ্ধ কুৰুক্ষেত্ৰ মই তো গাইছ আমি আহি ভালেই লাগছে আজি মানে এতিয়া আমি অলপ বাহিৰৰ দেখি আছোঁ মীনা বাজাৰ চাব যাম তো মীনা বাজাৰ চাই যাম বলক তো গাইছ আমি ইয়াত আহিছোঁ এতিয়া মীনা বাজাৰত তো মীনা বাজাৰখন আপোনালোকক দেখুৱাম নগাঁৱৰ মীনা বাজাৰ কেনেকুৱা আহিছে আৰু গাইছ জয়া যাওঁ হয় এই দেখোন চব দেখোন চুপাম পাম্পাৰৰ খেলা এই দেখোন চব যোৱাৰে
আহিছে এইবাৰ সবাইকে নমস্কার করো মাত্র প্যান্ডেলে প্রবেশ করবেন যারা দেখবেন এখান থেকে হাত চালিয়ে টিকিটটা কেটে দেবেন আপনি আমায় 30টা টাকা দেবেন বিনিময়ে আমি আপনাকে অনেক গাইজ ইয়াত এতিয়া আহক আৰু ভাগ্য পৰীক্ষা আছে যে আপোনালোকৰ সকলোৰে ভাগ্য পৰীক্ষা এখন আহিব আৰু ভাগ্য পৰীক্ষা চব অহাকালি মানে 20 তাৰিখে আছে কমাৰ্কাৰ চব আৰু ইয়া চব আহিব অকলে গাইজ থিয়েটাৰ ৰুদ্ৰাক্ষ 21, 22, 23 তাৰিখে আছে তো আহিব অকলে চাব মাথো দুদিনৰ পেয়সী জনাখনৰ বহি আৰু বাৰিষাৰে ৰদালি তিনিখন নাটক চাইছোঁ আমি ভাল লাগছে আহিব আৰু গাইজ মানে কিবা লেভেলত মানুহ হৈছে কি কম একদম যি মানুহ মানে খোজ কাঢ়ি যাবাই নোৱাৰি মানে ইমান এটা গলি নাং মানে অলপমান স্পেচ নাই হৰি যাব পাৰি ইমান মানুহ হৈছে ৰাসত নগাঁও ৰাসত বাপৰে বিশাল মানুহ বহুত মানুহ হৈছে আমাক দাদাই ভেৰাইটিজ মাল দেখাই আছে এয়া ৰাসত আহিও ইমান ধুনীয়া ধুনীয়া মাল দেখাই আছে তো দাদা আপোনাৰ দোকানখন ক'ত হ'ব বুঢ়ীখামাৰ বজাৰত তো আহিব বুঢ়ীখামাৰ বজাৰত ভিজিট কৰিব দোকানখন আৰু এতিয়া ৰাসত আছে কাপোৰটো মজা হ'ব ভালেই লাগিছে আৰু গাইজ ৰাসত আহি যদি মিঠাইয়ে নলওঁ কি ৰাস্তা হ'ল গতিকে আমি মিঠাই লৈ ল'লোঁ আমি রাস চালু আৰু কালি আহিম গাইজ অসমৰ বিখ্যাত চিংগাৰ আছে আজিও বহুত বিখ্যাত ভাল লাগিছে আৰু আকৌ কালি আহিম আৰু গাইজ এটা বঢ়িয়া লাগিল কি কথা জানা সম্পদা আছি সম্পদা আপনি ইমান মানুহ হৈছে যে ষ্টেজত আমি যাবই নোৱাৰে ট্ৰায়েল কৰিছিল কিন্তু নাই নোৱাৰিলো যাবলৈ কমলো বহুত পিছত কম লগ পাম আজি ভিডিঅ'টো ইয়াতে ভাল লাগিছে